हेलो फ्रेंड्स मोर चेनेल जोरहाटर ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। আজি মই নাৰিকল লাডুৰ ৰেচিপি শ্বেয়াৰ কৰিম। ভিডিঅটো চাই ভাল পালে প্লিজ লাইক কমেন্ট কৰিব। এয়া মই 3টা নাৰিকল ৰুকি লৈছো। এতিয়া মই নাৰিকলৰ ৰসখিনি চেপি উলিয়াই লৈছো। সকলো নাৰিকল নেচেপিলেও হয়, কোমল নাৰিকলৰ ৰসটো চেপি উলিয়াই ল'ব লাগে, নহ'লে লাডুটো কোমল হৈ থাকিব। এতিয়া মই 3টা নাৰিকলৰ কাৰণে 3 কাপ আধা চেনি দিছো। এতিয়া মই নাৰিকল আৰু চেনিখিনি ভালদৰে মিক্স কৰি লৈছো। নাৰিকলখিনি ভালদৰে চাৰিকাষৰ পৰা মিলাই লৈছো। এতিয়া মই গেছটো অন কৰি লৈ নাৰিকলখিনি ভাজি আছো। নাৰিকলখিনি ভাজোতে গেছটো লো ফ্লেমত কৰি থব, নহ'লে নাৰিকলখিনি তলফালৰ পৰা ৰঙা পৰি যাব। এতিয়া একেৰাহে নাৰিকলখিনি লৰাই থাকিব। এতিয়া নাৰিকলখিনি অলপমান আঠা যেন হোৱাতে মই অলপমান নাৰিকল লৈ চাইছো। এতিয়া লাডুটো বান্ধিব পৰা যেন হোৱা দেখাত মই গেছৰ ফ্লেমটো অফ কৰি দিছো। এতিয়া মই লাডুখিনি বনাই লৈছো। এয়া মোৰ গোটেইখিনি নাৰিকলৰ লাডু বনাই হৈ গ'ল। মোৰ নাৰিকলৰ লাডুখিনি লগালগ টান হৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।